নমস্কাৰ, স্বাগতম জনালোঁ মোৰ পাকঘৰলৈ কুকুইত বোলো। আজি মই এটা খুব ধুনীয়া একদম ইজি মুড়িৰ পকৰি ৰেচিপিটো লৈ আহিছোঁ। আবেলি কিন্তু চাহৰ লগত খুব জুতি হয়। ছানডে ইভিনিং হওক বা এনেই নৰ্মেল কোনোবা আলহী আহিল ঝটপট কৰি বনাব পৰা আৰু মুড়ি লৈ ল'ব আপোনালোকে যেনেকুৱা মানে হিচাপত বনাব খোজে সেই হিচাপতে ল'ব। ইয়াতে দেখিছে মই ইমান ডাঙৰ বাতি লোৱা নাই, মিডিয়াম বাতিটোত মই সেইখিনি মুড়ি লৈছোঁ। দুটা কণী ল'ব। দুটা কণী লওঁতে যিখিনি মুড়ি মাখোঁতে লাগে সেইখিনি আপোনালোকে নিজেই গম পাই যাব। ইয়াতে এটা পিঁয়াজ লৈ লৈছোঁ, জলকীয়া, হালধি, জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰ। এইখিনি আৰু অলপমান আমচুৰ পাউডাৰ থাকিলে দি দিব। মোৰ তাতে সেইদিনাখনে নাছিলে, চ' মই ইয়াতে দিয়া নাই, আপোনালোকক মই কৈ দিলোঁ আৰু যেতিয়ালৈকে নৰমটো মানে টাইট হৈ নাহে তেতিয়ালৈকে মুড়ি দি মাৰি থাকিব। সেইকাৰণে মুড়িৰ আন্দাজটো সিমান ক'ব নোৱাৰে। আৰু ইয়াতে মই লাষ্টত 2 চামুচ বেচন দি লৈছোঁ। বেচনখিনি দি কিনে কিন্তু হাতেদিয়েই মাৰিব লাগিব। এয়া দেখিছে ন, আটা মাৰাৰ নিচিনা মাৰিব লাগিব অলপ সময়। মৰাৰ পিছত ধুনীয়াকৈ টিক্কা চাইজত মানে বনাই ল'ব। বনাই লৈ কিনে মিডিয়াম টু ল' হিটত বনাব, বেছি হিটত নিদিব। মুড়িটো জানেই পুৰি যায় ফটক কৰি, তো আৰামছে মানে আস্তে আস্তে বনোৱা বস্তু হয়। তো এনেকৈ টিক্কা চাইজত ধুনীয়াকৈ দি ভাজি ল'লে হয়। আৰু লগতে মই চাহৰ ৰেচিপিটো দিয়া নাই। চাহটো চবেই বনাব জানে, তথাপিও আৰু মই চাহখিনি বনাই আছোঁ, লগতে জুতিটো দেখাই দি আছোঁ আৰু লগত। চ' এনেকৈ এয়া দেখিছে এক চাইডত এনেকুৱা গল্ডেন টাইপৰ হৈছে, গল্ডেনতকৈ অলপ বেছি ৰঙা হৈছে। এইখিনি সময়তে উল্টাই দিলোঁ, দি কিনে এনেকৈ উল্টাই পাল্টাই কিনে ভাজি থাকিলে হ'ল। ভাজাটো গমেই পায় আৰু কেনেকৈ দেখিছেই। এতিয়া নমাই ল'লোঁ ধুনীয়াকৈ এখন টিচু পেপাৰ দি কিনে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি দিব। এয়া দেখিছে চচ দি কিনে মই ছাৰ্ভ কৰিছোঁ। আৰু ইয়াতে চাহৰ লগত কফি অকণমান দি খাবচোন, সঁচাকৈ মানে ৰিফ্ৰেছ হৈ যাব একদম পূৰা, খুব ভাল লাগে। তো হৈ গ'ল এনেকৈ আজি মই এইটো মোৰ ছানডে ইভিনিঙৰ আছিল ভিডিঅ'টো। আজিলৈ আহোঁ, নমস্কাৰ।